ও মুন্না করোনার বলে কিবা ভ্যাকসিন অলছি কি কয় কৰোণাৰ ভেকচিন আলছি সঁচা না মিছা মই আৰু তাক মিছা কথা কম না সঁচাই অ ভাই কিবাকে লোৱাৰ ব্যৱস্থা কৰিব লাগে এই বিয়া বাৰু নকৰাতে মোৰ বে ইচ্ছা নাই অ ক'ত পাই ল'বা যাওঁ যো এই হেংকে ল'বা নৰি মোবাইল দি অনলাইনত বুকিং কৰিব লাগে কি দিন আহিল কেইদিনমান পিছত দেখোন আমি শৌচ পেচাব কৰিব লাগিলেও অনলাইনত বুক কৰিব লাগিব অনলাইন ক্লাছ অনলাইন পৰীক্ষা অনলাইনত খোৱা বস্তু বুকিং এই অনলাইনটোৱে চেঞ্জ কৰিব আমাৰ লাইফ এগুলা বাদ দি এতিয়া ভ্যাকসিনটো অনলাইনত বুকিং কৰো দে তোৰ ফোনটো ওলো মোৰ ফোনত ৰিচাৰ্জ নাই দে কেনেকে বুকিং কৰিব লাগে কো মই নাম্বাৰ এটা কৈ আছো ফোন লাগো টোল ফ্ৰী নাম্বাৰ 1800250789 ঘুচি ৰ हेलो फॉर इंग्लिश प्रेस 1 हिंदी के लिए 2 दबाइए অসমীয়াৰ বাবে 3 টিপক এই তিনি টিপ ভুল নকৰবি টিপছু দে ৰাছিয়াৰ ভ্যাকচিনৰ বাবে 1 টিপক আমেৰিকাৰ ভ্যাকচিনৰ বাবে 2 টিপক আৰু ভাৰতীয় লোকেল ভ্যাকচিনৰ বাবে 7 টিপক ঐ হাত টিপু দে লোকেল ভ্যাকচিন লম অ লোকেল লম টিপছু দে পুৰুষৰ বাবে 1 টিপক আৰু মহিলাৰ বাবে 2 টিপক পাগলা নাকি আই আমি পুৰুষে কথা কৈ আছো না মহিলাৰ কথা কৈ আছো তাই শুনা নাই এ তয়ে পাগলা এগুলা মানুহ কৈ থকা নাই দে কম্পিউটাৰে কৈ আছে এতিয়া পটাপট এক টিপ কিনি ভ্যাকচিন লবলৈ 1 টিপক আৰু ফ্ৰীতে লবলৈ 2 টিপক যদি ফ্ৰীতে পাই কিনি ফেলে লম 2 টিপি দিলো ভ্যাকচিন হাতত লবলৈ 1 টিপক কঁকালত লবলৈ 2 টিপক আৰু শৰীৰৰ অন্য ঠাইত লবলৈ 7 টিপক এ এক টিপ আমি হাতত লম দে এতিয়া অনুগ্ৰহ কৰি আপোনাৰ মোবাইল নাম্বাৰটো টাইপ কৰক ও শুনু পইল মোৰ নাম্বাৰটো দিছো দে হ'ব দে মোৰ নাম্বাৰটোৰ লগে আৰু একবাৰ বুকিং কৰিম দে ধন্যবাদ বিনামূলীয়াকৈ ভ্যাকচিন লবলৈ আপোনাৰ নাম্বাৰটো এন্ট্ৰি হৈ গ'ল আপোনাৰ সিৰিয়েল নাম্বাৰ হ'ল 50,20,12,015 দেশত কোনো অঘটন নঘটিলে আপোনাৰ নাম্বাৰ 3 বছৰ 4 মাহ 29 দিন পিছত আহিব তেতিয়ালৈকে আপুনি সাৱধানে হাত ধুই থাকক সামাজিক দূৰত্ব বজাই ৰাখক আৰু ৰাজহুৱা স্থানত মাস্ক ব্যৱহাৰ কৰক ফোন কৰাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক পুৱাই ফ্ৰী বস্তু বিচাৰিছিলি নহয় এতিয়া হাত ধুই থাক 3 বছৰৰ লগি সেন্তে কি কৰোণা 3 বছৰলৈকে জেতা ৰাখিম বুলি ভাবছি তই বৰ মূৰ্খ চলি আই কৰোণা এতিয়া শেষ নহয় মিনিমাম 20 বছৰমান থাকব